আজি এটা নতুন ভিডিঅ' লগ পালো মই এতিয়া স্কুলত যাব লৈছোঁ ছুটি সময় মোক থব যাব ওলাইছে আৰু মোৰ লগত গুণমা আছে আৰু গোটেই ভিডিঅ' কৰা মই চাই আছোঁ দেখাই দি জুতিছে এই বাইকত আছে নহয় তোক লৈ ৰখি পেলাই তই এতিয়া স্কুলত যাবি আৰু কৈছে পেলাই আমাৰ গুটিয়ে তাৰমানে স্কুলত যাব আছে কেনে কৈছে মই ব্লগটো ষ্টাৰ্টিং কৰোঁ আৰু তাৰে যিহেতু ব্লগ চেনেল আৰু সি তাই বঢ়িয়াকৈ যাব 9:15 আৰু কেইটা বজাত ছুটি হ'ব সেই গুটি নকওঁ কিয়া 12টাত এই লাহে লাহে লৈ যাবি লাহে লাহে আমি দেই আৰু গাইছ এইফালে আমাৰ এতিয়া ঘৰৰ কাম আৰম্ভ কৰিছোঁ গাইছ এইফালে ঘৰ বনোৱা হৈছোঁ এইফালে কাম লাগি আছে মিস্ত্ৰী এইটো চিকিৎসা একদম ইয়া ইফালে এটা ৰুম ইফালে এটা ৰুম ইফালে এটা ৰুম এইফালে আকৌ কাষত নাযায় এটা পেট ৰুম হ'ব এইফালে কাম চলি আছে মানে এইফালে পূৰা ঢালাইটোহে হৈছে তাৰপিছত ফাৰ্নিচাৰ নকৰি ইটা আনি থোৱা আছে ইটা আৰু আজি 2 দিন আগত যাত্ৰা হৈছে মানে বান্ধিম গৈ বহুত দিন বান্ধিব পৰা নাছিলোঁ মানে টাইম টেবল মিলা নাই চবৰে আৰু ইয়াত ঘৰতে আৰম্ভ হৈছোঁ আৰু একদম ধুনীয়াকৈ এটা ডিজাইন দিম বুলি লৈছোঁ পিছত যে ভৱিষ্যত যে যেতিয়া পাৰোঁ আৰু সৰুকৈ এটা বনাব আছোঁ এইফালে পূৰা চিমেণ্ট আছে আৰু এইবোৰ এইটো আপোনাৰ এপে দেখাই আছোঁ আৰু এইফালে আমাৰ দেঠে আহিছে কালি আৰু দেঠে ক'ত গৈছিলে তামোল এতিয়া ক'ৰবাত ধৰি লৈ আহিলে কাপোৰ ধুই যায় কিয় ধুই যায় ধুবাই নালাগে মোৰ কাপোৰ এনেই মায়ে ধুই নাৰে এই মায়ে কাবাহি কৰি আছে কইনা বিদৈ কইনা থাকিলে আনিব পাৰি আৰু এইফালে পথাৰত আছোঁ আৰু স্কুলৰ পৰা গুটিও আহি পেলাই আৰু আমাৰ সহা চানা আছে দেখে চব ল এই আছে কি মৰম লগা সহা চানা আছে গোটেই ধুনীয়াকৈ ধান খাই আছে আৰু এইকেইটা চানাকেইটা আৰু অকণমানি বগা বগা সহা লৈ মজা লাগে এইটো মাংগাটো লৈ আছে এই ফিল্ম নতুনকৈ ঢালছি ভাঙিলা হাতে এই গেলে ঐ কি উঠছি খেদালা নাম মিস্ত্ৰীক গালিব বুলি মিস্ত্ৰী আৰু এইফালে আহিলোঁ এতিয়া গা ধুবা লাগি খালত লাগি আৰু খালত গা ধোৱা মজাই বেলেগ পূৰা ৰ'দ পৰি আছে জ্যোতিষ গা ধোৱা তই ধুবা লাগব বুলি কয় নধুৱাই টাৰ্গেট আছিল মইহে লৈ আহিছোঁ নাৰিকল লাগব ওচৰতে গাইছে আৰু গাইছে এইফালে মানে মোৰ ব্লগটো 2 দিনকৈ বনাব লগা হৈছে কি ব্লগটো শেষ কৰাৰ পৰা অ'ত যাওঁতে ত'ত যাওঁতে মানে ঘৰৰ কামো চলি আছে আৰু মানে আজি ইটা আকৌ মানে যোৱাকালি বনাইছোঁ আজি ইটা আকৌ বনাব আছোঁ মানে এইফালে মিস্ত্ৰী আজি বহুত লাগছি হা ভিটি এতিয়া আমাৰ ফাৰাৰ লগত কি কৰিছা কথা পাতিছা মই দেউতাৰ লগত কথা পাতিলোঁ মই ইমান নাজানিম নহয় আজি সিহঁতে এতিয়া মিস্ত্ৰী আহিছে মানে কালি সিদিনা ইটা আছিল আৰু এইফালে ৱাল গাঁঠি আছে গাইছে এইটো পূৰা কাম চলি আছে এইটো এটা ৰুম হ'ব এইটো মানে বহা ৰুম হ'বতো আৰু ইয়াতে বাৰাণ্ডা আছে আৰু গাইছে এইফালে আহিলে ডেমনে মানে মটৰ নিবা তো আমাৰ যিটো মটৰ লৈ কাৰণ ৱালত পানী মাৰিব লাগে ৰাতিপুৱা কৈছে মায়ে পানী মাৰ এতিয়া বাল্টিং এদিতো পানী মাৰিব নোৱাৰে গাইছে সেইকাৰণে মটৰ এটা ল'ব আহি আৰু পিছত লৈছোঁ ডাঙৰ পৰা কৰাৰ কাৰণে মোৰো অসুবিধা হয় উঠ আৰু এইফালে ঘৰ আহি পালোঁ হা ভাই এইটো মটৰৰ পাইপ তো অলপ পানী মাৰিব লাগে না গলা আহিছা কি কৈছা এইটো কি আনিছোঁ তো এতিয়া গা ধুৱাম মই এই মটৰেদি গা ধুৱাম হা আমাৰ গোটেই মটৰৰ পাইপডাল খুলি আছে খুলিব পৰা নাই কিমান দীঘল হৈ মানে চামটো মানে খালৰ পৰা পানী আনিমতো ইয়াতে পাৰিবিনে খোল আৰু ফাইনেলি গাইছে এইফালে মটৰৰ পানী ওলাল নতুন মটৰৰ এই গুটি কেনে স্পীড আছে নাই আৰু যদিহে লাগিছে পানী মাত গাইজ ব্লগটো একেনে শেষ কৰিব পৰা নাই আকৌ ছেকেণ্ড দিনা আৰম্ভ কৰিব লগা হৈছে ব্যস্তৰ মাজত এইফালে শ্বৰ্ট ফিল্মৰ কাম হাতত লৈছোঁ তো নতুন শ্বৰ্ট ফিল্ম কৰি আছোঁ চেং চাপৈত এইটো যে গোটাই হেড মানে ল'ব লগা হৈছে আৰু এইফালে ৰাতিপুৱাই আহিছোঁ মঙলে আহি পেলাই ল'ব লগা হৈছে তাৰ জেনেৰেটৰ মানে হণ্ডা ল'ব লগা হৈছে এই ভাইটাত দিছোঁ হণ্ডা চিন্তা চব আৰু গাইছে এইফালে শ্বুটিঙৰ উপস্থিত হ'লহি আৰু এইফালে আমাৰ প্ৰকাশ দাই কি কৈছা তুমি তই যি দিছা তাকে খামেই মই আৰু এইফালে ব্লগ শ্বুটিঙৰ দৃশ্য দেখাইছোঁ ক'তনো কি হৈ আছে আমাৰ চিন্তিটো আৰু মাজতে বহুত কিবা কৰিব লগা আছে এইবিলাক কাৰণে আপোনালোকক দেখাব পৰা নাই কিবা আনা কাৰণে এইফালে আছে চিন কেইটা আহিছে দাদা চিন 2টা কমপ্লিট আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী আৰু দাদা আছে এক্টিং আজি কি হ'ল কাম ভালে আজি মানে এতিয়ালৈ মই কৰা নাই মোৰ যি কো এক্টৰ এতিয়ালৈ আহি পোৱা যেতিয়া দায়িত্ব তেতিয়া কাম হয় গ'ল আমাৰ এই চেন প্ৰকাশ দা নাম্বাৰ 10 এই দেখিছানে এইফালে এক্টৰ মেকআপ আৰ্টিষ্ট মাইনা এক্টিং কৰিছে বঢ়িয়া এক্টিং আমাৰ হিৰো একদম মাংস খাইতে এটা ঘৰতে উঠাইখিনি আৰু আমাৰ কেমেৰামেন কেমেৰা মিস্ত্ৰী
কলি এইফালে আমাৰ ভাত বনাই আছে এই ধুনীয়াকৈ আৰু এইফালে পাকঘৰটো আৰু এনেকৈ ধুনীয়াকৈ শ্বুটিং চলি আছে তাৰ মাজতো আমি দেখি আছোঁ আৰু কোন কোনে কি কৰি আছোঁ আৰু এই আমাৰ কাম কৰি আছে পূৰা লাইট চাইট গোটা অল এভিথিং এহাতকেইটা নাখিলি বৰ দিগদাৰ আৰু কেমেৰা আৰু থকা মানুহকেইটাহে মেইন সেইকাৰণে দেখাই দিব লগা হৈছে আৰু এটা আছে ল'ৰা জ্যোতিষ মোৰ লগত যি থাকে সিও আছে ৰ'ল একশ্যন যি ক'ব নাংটা হ'ব এতিয়া হ'ব হ'ব আৰু এইফালে আমাৰ শ্বুটিং চলি আছে তাৰ মাজতে ইয়াৰ খানা পিছে নাখনতে কেনেকুৱা হ'ল খানাটো মজা নাখনতে খানা মজা খানা মজা আৰু চেণ্টে কয় নহয় আৰু গাইছ এইফালে আমাৰ শ্বুটিং চলি আছে আজি 4 দিন হ'ল আৰু ইয়াতে আছোৱে আৰু বিহাইণ্ড দ্য চিন বুলি ক'লেও ক'বা গ'লে এতিয়া দেখাব লাগিব কাৰণ ব্লগো ভালকৈ বনাব নাই এ টু জেড কৰি থ'ব লগা হৈছে মই আৰু আমাৰ অনা আছে অনাই বঢ়িয়াটাকে একটা ল'লা পূৰা ভাঙা তুমি কিবা কৈছা মই কি কৰিম যায় হয় নেকি এতিয়া ময়ো যাব লাগিলে পিছে হ'লে বেগ চেগ লৈ যাব নহয় তাৰমানে এইফালে আছে আমাৰ বাইদেউহাত ইয়াত আছে আৰু আমাৰ ৰান্ধনি আছে এইফালে এইটো ঘৰ আমি শ্বুটিং কৰি আছোঁ এতিয়া ময়ো কৰিব লাগে বোলে দেখাই আছোঁ এয়া আমাৰ অনুভৱৰ ৰামধেনু চেনেলটোত অতি শীঘ্ৰে আহি আছে এখন ধুনীয়া চুটি ছবিখনৰ নামটো আমাৰ এতিয়ালৈ ফাইনেল হোৱা নাই গুণ জুৱেলটোৰ কাম তাৰপিছত এই আমাৰ লোকেশ্যন আমাৰ ইয়াৰ লোকেশ্যন চাই লওক আপোনালোকে লোকেল মাছ কণীৰ দমেদি ফচাছে আজি এই ডাইৰেক্টৰ হাঁহি এয়া আমাৰ ফচহু বিয়া প্ৰস্তুত নোহোৱা ফকতীয়া বিয়াখন আহি আছে লাইনমেন কেনেকুৱা আমাৰ ইয়াত ভাত বনাই আছে আৰু বহুত কষ্ট কৰিছে ইও বেচেৰীয়া ধুনীয়াকৈ মাছকেইটা আজি বনোৱাৰ কেনে লাগিছে কাম কৰি একদম বহুত ধুনীয়া লাগিছে ভাল হৈছে না ফাৰ্ষ্ট টাইম বিয়া হৈছোঁ একদম ফাৰ্ষ্ট টাইম আৰু নহয় তাৰমানে জীৱনত বিয়া একবাৰে নেকি ফাৰ্ষ্ট টাইম বিয়া হৈছে বোলে ফাৰ্ষ্ট টাইম মানে কি আৰু হ'বই তই ফাৰ্ষ্ট টাইম আৰু গাইছে ইফালে এতিয়া শ্মশানত শ্বুটিং এটা চলি আছে আমাৰ নাইট শ্বুট আৰু এইফালে আছে এটা কেঁচুৱালে ধুনীয়া এটা কাহিনী আহি আছে আৰু এইফালে আমাৰ এইবিলাক শ্বুটিঙৰ কেমেৰামেন লাইটমেন চব আছে আৰু লাইট চাইট জ্বলি আছে চেং চাপত আৰু আজি 4 দিন হ'ল ব্লগটো এটাই হ'ব যায় কাৰণ গোটেইকেইদিন মই থাকিব লগা হৈছে ইটো কৰি থাকোঁতে ব্লগটো আৰম্ভ বেলেগকৈ হোৱা নাই আৰু ইয়াক কমল দা পানীকেইটা পৰোঁ চলি আছে শ্বুটিং ষ্টাৰ্ট হ'ব এতিয়া এয়া ভানকৈ চিতা চলি আছে আৰু এইবিলাক কেমেৰা হৈছে একদম আৰু গাইছ এইফালে নেক্সট ডে আকৌ পঞ্চম দিনা মানে আজি 5 দিন হ'ল শ্বুটিং কৰি আছোঁ অলপ ক্লিপ লৈ দেখাই আছোঁ আৰু আজি ধনু আছে ধনু উৰিছোঁ আৰু আমাৰ মেইন প্ৰডিউচাৰ বাইদেউ আমাৰ প্ৰডিউচাৰ বাইদেউৰ জৰিয়তে এইখন আগবাঢ়ি আছে আৰু মই আপোনাক দেখাম ডাইৰেক্টৰ আছিলোঁ আমি কাম কৰি আছোঁ আৰু ভাল লাগিছে মোৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আশা কৰোঁ এনেকৈ আগুৱাই যাই থাকিম আৰু চবেই মোক লগ নিশ্চয় মিডিলত থাকিল স্পীড লৈ যাম কেমেৰা আঁৰৰ পিছৰ মানুহ বুলি যি কওঁ গাইছ এয়া চাওক এতিয়া কেমেৰামেন আমাৰ আৰু লাইটমেন এই পূৰা পানীত মানে এই ভাই এই চাবি তাত নামি গৈছে ছবিয়ে কথা কয় কথা ক'বই লাগিব আচ্ছা এই ঠাণ্ডাত আৰু এনেকৈ ধুনীয়াকৈ চবে কষ্ট কৰিছে বহুতখিনি আৰু ভাল হয় নে কি কওঁ আমাৰ অনুভৱৰ ৰামধেনু না বাইদেউ চেনেলটোৰ নাম আমাৰ অনুভৱৰ ৰামধেনু নামৰ চেনেলটো আমাৰ নীলাক্ষী বাইদেৱে প্ৰডিউচ কৰিছে তাৰপিছত আমাৰ মৰমৰ ৰঞ্জন দাই ডাইৰেকশ্যন কৰিছে এই তাৰপিছত মেনেজমেণ্টত আছে আমাৰ গুণ ভাই আৰু গোটেই টিমৰ মানুহখিনি বাৰু আছে ইটো জুৱেলহাট আছে ময়ো কিবা এটা কৰিব সৰুকৈ নহয় দে গতিকে আপোনালোকে মৰম আশীৰ্বাদ দিব বুলি আমি আশাবাদী আহি আছে অতি শীঘ্ৰে জোনাকী মন জয় জুবিন দা আজি আচ্ছা না ঐ কি হ'ল ধুনীয়া বঢ়িয়া ছাগলী মাংস এসাঁজ বঢ়িয়া এসাঁজ আৰু ভাইটি বনাইছে কোনে মাংস গুণাই চাহ পেলাই হৈছে এবাৰ
ধুনীয়া ধুনীয়া এয়া এয়া আৰু ময়ো আছো দেই